নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ভ্লগলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এয়া মই লৈছোঁ ৰঙা মইচাৰ ঠাৰি, ধুনীয়াকৈ চুজবিলাক গুচাই ল'লোঁ আগতীয়াকৈ। এয়া হৈছে তিয়াই থোৱা বগা সৰিয়হ, এটা আলু লৈছোঁ, জলকীয়া, পিঁয়াজ, আদা, নহৰু আৰু কেইটামান কঁঠাল গুটি। এইখিনিয়ে সামগ্ৰী আজিৰ ৰেচিপিটোৰ। মই প্ৰথমতে এয়া আদা, নহৰু, জলকীয়া আৰু বগা সৰিয়হখিনি পেষ্ট বনাই লৈছোঁ। এয়া চাওক। আৰু প্লেটখনত কাটি ল'লোঁ আলুটো আৰু কঁঠাল গুটিকেইটা। আলুটো মই মিডিয়াম চাইজত টুকুৰা টুকুৰকৈ কাটি লৈছোঁ এনেদৰে। আৰু কঁঠাল গুটিকেইটাও দুফাল দুফালকৈ কাটি লৈছোঁ যাতে সোনকালে সিজি উঠে, সেইকাৰণে আপোনালোকে গোটাকৈও দিব পাৰিব। এয়া মই প্লেটত পিঁয়াজ আৰু মিঠা পাত লৈছোঁ। পিঁয়াজটো কাটি ল'লোঁ। প্ৰথমতে গেছৰ ফ্লেমটো অন কৰি লৈছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিবলৈ নাপাহৰিব। এয়া কেৰাহীত মই দিছোঁ মিঠাতেল কমকৈ দিছোঁ কাৰণ সৰিয়হ যিহেতু দিম, সৰিয়হৰ তেল ওলাব, সেইকাৰণে। এতিয়া মই কাটি লোৱা পিঁয়াজ আৰু মিঠা পাতখিনি তেলত প্ৰথমতে দি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে এনেদৰে ৰঙালাও আগৰ ঠাৰিৰেও বনাই খাব পাৰিব আৰু এনেদৰে চজিনাও খায় বগা সৰিয়হ দি। এয়া মই দুটামান দিলোঁ বগা জিৰা। বগা জিৰাটো দিলে গোন্ধটো ধুনীয়া আহে, সেইকাৰণে দিছোঁ। এয়া মোৰ পিঁয়াজখিনি ভাজি লোৱা হৈয়ে গ'ল। এতিয়া মই পেষ্টখিনি তেলত দি দিম। আপোনালোকে সৰিয়হখিনি কিমান অনুপাতে মইচাৰ ঠাৰি বা চজিনা বা ৰঙালাও আগৰ ঠাৰি লয়, সেই অনুপাতে সৰিয়হখিনি দিব। এয়া চাওক, মই ভাজি থাকোঁতে কেৰাহীটোত লাগি ধৰা নাই বগা সৰিয়হখিনি, সেইকাৰণে গেছৰ ফ্লেমটো কম কৰি ল'ব। আৰু এতিয়া দিছোঁ মই নিমখ। এতিয়া দিলোঁ অকণমান হালধিৰ গুড়ি। এইখিনি ভালদৰে লৰাই ল'ম যাতে কেৰাহীটোত লাগি নাযায়, সেইটো আপোনালোকে ধ্যান ৰাখিব। এয়া মই দিছোঁ অকণমান গৰম কৰি থোৱা পানী মই প্ৰথমতে কমকৈ দিছোঁ, পাছত আকৌ অকণমান পানী দিব লাগিব। এয়া চাওক, পানী অকণমান বেছিকৈ দি দিলোঁ আৰু কালাৰটো ধুনীয়া হৈ গৈছে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে ৰেড চিলি পাউডাৰো দিব পাৰে, তেতিয়া কালাৰটো আৰু বেছি ভাল হ'ব। মই বাৰু দিয়া নাই। এয়া চাওক, বগা সৰিয়হখিনি অকণমান উতলিছেই আৰু। গেছৰ ফ্লেমটো অলপ কমকৈ ৰাখিব। এতিয়া মই দিছোঁ কাটি লোৱা মইচা ঠাৰিখিনি। একেটা জোখতে ঠাৰিখিনি কাটি লৈছিলোঁ। এয়া লৰাই লৈছোঁ। এনেদৰে আপোনালোকে হয়তো খাইছেই, যিসকলে খোৱা নাই এনেদৰে বনাই খাব, ভালেই লাগে। ইয়াত পাৰিলে আপোনালোকে অকণমান কলা খাৰ বা চ'দা খাৰো দিব পাৰে। এতিয়া মই দিলোঁ আলু আৰু কঁঠাল গুটিখিনি। অকণমান খাৰ ব্যৱহাৰ কৰিলে সোৱাদটো মিঠা হৈ পৰিব। কেতিয়াবা সৰিয়হ তিতিকিও লাগে, খাৰ দিলে তিতিকিটো নোহোৱা হৈ যাব। বৰ বেছিকৈ দিব নালাগে, এচিকুটমান দিলেও হৈ যাব। মই দিয়া নাই, সৰিয়হকেইটা ভালেই বাৰু, সেইকাৰণে। আগতে বনাইছিলোঁ এইকেইটা বগা সৰিয়হ ব্যৱহাৰ কৰিয়ে। এয়া মই এতিয়া ঢাকোন লগাই দিছোঁ, সিজিব লাগিব। ইয়াৰ ঢাকোনখন এতিয়া উঠাই দিছোঁ। চাওক, ধুনীয়াকৈ উতলি আছে। কালাৰটো অকণমান ৰঙা হ'ল কিয় বাৰু জানেনে? মইচা শাকৰ ঠাৰিখিনি ৰঙা যে, সেইকাৰণে অকণমান ৰঙচুৱা হৈছে, পাছত হালধীয়া হৈ যাব। চাই থাকক ভিডিঅ'টো। মই আকৌ এবাৰ ঢাকোন লগাই দিছিলোঁ, এতিয়া উঠাই দিছোঁ পুনৰ। এয়া চাওক, মোৰ ৰেচিপিটো হৈছেই আৰু। এয়া তলত লাগিও ধৰা নাই, পানীখিনিও কমি গ'ল, মানে হৈ গ'ল। এয়া চাওক,
কিমান ধুনীয়া হৈ গ'ল কালাৰটো, ৰঙচুৱাখিনি নোহোৱা হৈ গ'ল। এতিয়া এইখিনি নমাব পৰা হৈ গ'ল। এয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও বৰ সোৱাদ লগা হৈছে। আপোনালোক যিসকলে খোৱা নাই বনাই খাবচোন। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।